ৱাও, কি ধুনীয়া ছোৱালী দেখুৱা সেইজনী। আজি আৰু মোক কোনে পায়। বহুত দিনৰ মূৰত ধুনীয়া ছোৱালী এজনী দেখিছোঁ। আজি মই পতাইহে এৰিম, বাকী যি হয় দেখা যাব। হেই, অলপ বহিব পাৰিম নেকি? কি সুধি আছোঁ এইবিলাক মই। ভণ্টি, তোমাৰ নামটো কি? মোৰ নাম লিলি। তোমাৰ কি নাম? মোৰ নাম লালা। তেনেহ'লে সুন্দৰ মিলিব, লিলি আৰু লালা। লালা আৰু লিলি দুয়ো গ'লে মিলি। তাই গৰুক পানী খুৱাব যাব লাগি ইয়াতে কি কৰি আছে? এইটো দেউতা দেখোনে। মনলৈ যায় আজি গৰুক পানী খুৱাব যাব লগা আছিল চলা। আপিত ধান্দাত এতে আন্ধাৰ হ'ল। বাবা, ইয়াতে কি কৰি আছা? গৰুক পানী খুৱাব যে যাবা দিছিলোঁ, খোৱালি না? দেউতা, খুৱাই আহিছোঁ দে। অলপ ভাগৰ লাগছি এতিয়া অলপ বহিলোঁ। দে, সন্ধিয়াই হ'ল। একেবাৰে গৰুক এটা ঘৰতে লৈ যাবি। মই বাজাৰৰ পৰা আহোঁ দে অলপ। হ'ব দে দেউতা, বজাৰৰ পৰা আহোঁতে মোৰ কাৰণে কিবা আনিবি। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালনে? ভালেই হ'ব চাগে। মোৰো মোটামুটি ভালেই দিয়ক। এইটো মই প্ৰথম ভিডিঅ' দিছোঁ এনেধৰণৰ, আৰু আগলৈকে দিম বুলি ভাবিছোঁ। যদি আপোনালোকে চাব বিচাৰে কমেণ্ট কৰি জনাব, কেনেকুৱা লাগিছে জনাব। যদি কিবা ভুল হৈছে সেইটোও জনাব কমেণ্ট কৰি কেনে। লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিহেতু নতুনকৈ আহিছোঁ, অকণমান চাব আৰু কমেণ্ট কৰি জনাব। যদি কিবা ভুল ভ্ৰান্তি হৈছে সেইবোৰ আঙুলিয়াই দিয়ে যেন। ধন্যবাদ।